স্যার আজি বিশেষকৈ আমি শুনিছিলোঁ যে কুকুৰ কামুৰিছি বুলি এটা মৃত্যু হৈছে বুলি শুনিছিলোঁ। হয়, এটা হস্পিটেলত চিকিৎসা হৈছে। হয়, এইটো মানে কিমান দিন পৰা এনেকুৱা চলি আছে দলমৰা অঞ্চলত? মানে এতিয়া 3 মাহ হ'বলৈ হ'ল আপোনাৰ ডিচেম্বৰ মাহৰ পৰা মানে এতিয়ালৈকে আমাৰ 220-230টামান তেনেকৈ কেছ আহি গ'ল কুকুৰে কামোৰা। আৰু তাৰ ভিতৰত আমাৰ আগতে সেই ফেব্ৰুৱাৰী মাহত আপোনাৰ চাৰ্থে টেৰাং গাঁৱৰ ৰাজীৱ টেৰাং 8 বছৰ ল'ৰা তেখেত ঢুকাইছিলে। আৰু তাৰপিছত আজি যে আপুনি ক'লে 4 বছৰ ল'ৰা এটা, সেইটো প্ৰথম মানে ড'জ লৈছিলে কুকুৰ কামোৰা, সেইটো জানুৱাৰী মাহত কামোৰা আপোনাৰ মালাচী হস্পিটেলত লৈছিলে, কিন্তু কণ্টিনিউ কৰা নহ'ল মানে সেইটো কাৰণে আজি ৰাতিপুৱা 10টামানত তেখেত ঢুকাই থাকিলে। আৰু সেইটো কাৰণে মানে কেছটো বিশেষকৈ বাঢ়ি গৈ আছে। এতিয়া মানে আমি মানে এৱেৰনেছ এটা মানে কেম্প এটা কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে মানে কি কৰিব লাগে, কেনেকৈ মানে ফাৰ্ষ্ট প্ৰিভেনশ্যন মানে কেনেকৈ গম পাব লাগে বস্তুবিলাক, যেনেকৈ ফাৰ্ষ্ট ষ্টেপ আপোনাৰ হৈ যায় কেতিয়াও মানে কুকুৰ এইবোৰ কামুৰিলে ঘাঁ য'ত হৈছে সেই জেগাটো আমি 15 মিনিট চাবোনেদি ঘঁহি ধুব লাগে। সেই তাতেই কৰিলে আগতে সেই ষ্টেপটো আমি কৰাটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আপুনি ইয়াতে আমাৰ হস্পিটেলত আহিব পাৰে, তাতে আমি যেনেকৈ ভেকচিনৰ যেনেকৈ স্কিডিউল আছে আমি প্ৰেছক্ৰিপশ্যনত লিখি আপোনাক ডেটকেইটা চব ধুনীয়াকৈ বুজাই দিওঁ যাতে ভেকচিনেশ্যনটো কমপ্লিট হ'ব পাৰে। চ' বস্তুটো সেইটোৱে, মানুহবিলাকে মানে ভাবে চাগে যে এটা বা দুটা ড'জ লোৱাৰ পিছতো আৰু নল'লেও হ'ব, কিন্তু কথাটো তেনেকুৱা নহয়। মানে এতিয়া এই যোন ঢুকালে আজি ল'ৰাটো, তেখেতো মানে অকল এটাহে ড'জ দিয়া হৈছিল তাক, তাৰপিছত মানে কণ্টিনিউ কৰা নহ'ল, তাৰ কাৰণেহে মানে ঢুকালে। আৰু এবাৰ যদি যদি আহি যায় বেমাৰটো তেতিয়াহ'লে মানে বচোৱা একো আশা নাথাকে মানে 100% মানে ঢুকায়ে মানে মানুহটো। চ' তাৰ কাৰণে মানে মানুহটো অলপ সুযোগ হ'ব লাগিব আমাক। আৰু ইয়াতে আমি আছোঁ সদায়, আমাৰ তাত আহিলেই হ'ল। অসম গভৰ্ণমেণ্টে 140 বুলি হেল্পলাইন নম্বৰো ওলালে, তাতে মানে যদি আহিব নোৱাৰে তেতিয়া ফোন কৰি সিহঁতে মানে অনলাইন সেইবোৰ ফোনে থ্ৰু দি পৰামৰ্শবোৰ পাব তেনেকৈ। আৰু ছাৰ ইয়াতে কিমান কেছৰ ইয়াতে আশাটো কিমানজন হ'ব? ইয়াতেতো আমাৰ বাৰু বৰ্তমান ডিচেম্বৰ মাহৰ পৰা এতিয়ালৈকে 200 ক্ৰছ কৰিলে, মানে 200 ওপৰতে কেছ আছে। তাৰ ভিতৰতো 2জন কেছটো আমাৰ তেনেকৈ ঢুকালে। আচ্ছা, এইবোৰ কেছটো যে হৈছিলে সেইটোতো মানে অলৰেডি এইটো ভেকচিন নোলোৱাকৈহে সিহঁতি ঢুকালে ন? হয়, প্ৰথম কেছটো যোন আছিলে আপোনাৰ ৰাজীৱ টেৰাং চাৰ্থে টেৰাং ভিলেজৰ, সিটো আপোনাৰ ভেকচিন লোৱা নাছিলে, দুমাহ হৈ গৈছিলে আৰু তাৰ মুখত কামুৰিছিলে। আৰু মানে আমাৰ ব্ৰেইনৰ যিমান কাষত কামোৰে, মুখত কামোৰে বা এই ওপৰৰ যিমান জেগাত কামুৰিব মানে তাতে আপোনাৰ বেছি জল্দি মানে চিমটমছবোৰ আহে। এতিয়া যদি ভৰিত কামোৰে তেতিয়াহ'লে অলপ সময় লাগে। চ' বাৰু কিন্তু কথাটো এইটোৱে হ'ল যে য'তে কামোৰক আমাৰ তাত আহিলে আমি মানে ভেকচিনটো পটাপট ষ্টাৰ্ট কৰি দিম। আৰু ফাৰ্ষ্ট ষ্টেপটো সদায় মানে ঘৰতে আপুনি 15 মিনিট ভালকৈ মানে ৰানিং টেপ ৱাটাৰ বুলি যে কয়, পানীত ভালকৈ ধুব লাগে আৰু লগত আপোনাৰ চাবোনেদি ঘঁহি ভালকৈ ধুব লাগে। কথাটো সেইটোৱে। আৰু যে এটা গভৰ্ণমেণ্ট হস্পিটেলতো সেইবোৰ কুকুৰ কামোৰা আৰু সেইবোৰতো মানে ভেকচিনটো ফ্ৰী আছে? হয়, একেবাৰে ফ্ৰী আছে আমাৰ এতিয়া মানে একদম আপডেটেড ষ্টক আমাৰ মানে 300 ওপৰত ড'জ আছে এতিয়া আমাৰ। চ' মানে পেচেণ্ট আহিলে হ'ল, বাহিৰৰ পৰা তেখেতক 1 টকাও মানে খৰচ কৰিব নালাগে। যিখিনি মানে মেডিচিনৰ চব বস্তু আমাৰ তাত ফ্ৰী অফ কষ্ট এভেইলেবল আছে। পেচেণ্ট জাষ্ট তেখেত আহিলে হ'ল, আমাৰ দলমাৰা মিনি PHCত আহিলে আমি মানে ভেকচিনেশ্যন ষ্টাৰ্ট কৰি দিম। হয়, মোৰ নাম ডক্টৰ অনিশ কায়াল, ইয়াতে মেডিকেল অফিচাৰ দলমাৰা মিনি PHC। Atau ledak hospital lo na to kiba nang kok pemba bangutan di kol pola kuana kok lo nili saidu asolo arta ningkan pilo na benda ciklo jonta chok si cholang la bangso so ge aprandam jida asi non pini nili tum hospital chiwan lo asar pi bang ta bihu se joini si bandelo sita nona sar pi bang asamu cholo sita la sika do karbing lo rat phanda chuning rilo la sona thak plote hospital long ke pon ke kenang sot dua biji ta ki joy pensi ki long pot ki pon pe prap chin sing nai nili tum sung tang lo sita karbing long rat do an tum ke la mithan ikor tang lo bote ke dam ba prap hospital long ke li pa prap se kenang sot kusi ka do tum handa than ba chini lo nanti nonang li han ki mithan ko ke tanang li han bang biji na kenang kok pia apa do bang so nang labang so abuta ke jitu chijin soduk isu bute isu bulute odun ang koklo masi asap odun lo amat ang tur pini ne vendon lo sita
doctor tuma nai pu teng bulu biji chen lam nai pu ka do non ni tumon ta chen nang et lo la ben den ni lima ta en nang lo hong ni la pe na ko non ni thoma philu te ko wang si en thunai pu la si la so ki od non ni ke la